গাইজ খাবলৈ একো নাই, বইল দালি, পিঁয়াজ, জলকীয়া, নিমখ, পানী। 50-ৰ ভিতৰত 49 পাব লাগে আৰু কি 49, 51 নহয়, হা 51 নহয়, এই একাউণ্ট নহয় 49 পাব লাগে আৰু কি গুড। তো হে গাইজ, গুড মৰ্ণিং ওৱান ছেকেণ্ড, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। তো জাষ্ট উঠিলোঁ, উঠি পিনে সূৰ্যটোৰ ফালে চালোঁ, কিন্তু এতিয়ালৈকে সূৰ্যটো ওলোৱাই নাই। এই ঠাণ্ডাত কেনেকৈ বাৰু ইমান সোনকালে উঠিব পাৰে? ইপিনে আছে পৰীক্ষা, আজি লাষ্ট পৰীক্ষা হয়। তো কি ক'ম আৰু, সূৰ্যটো যদি সোনকালে ওলায় আমিও সোনকালে উঠিব পাৰোঁ। এতিয়া পৃথিৱীখনৰ মেইন মানুহজনে যদি দেৰিকৈ ওলায়, আমিনো ক'ত? তো উঠিছোঁ যেতিয়া ব্ৰাছটো কৰাটো মেইন, দাঁতকেইটা পূৰা লেতেৰা হৈ আছে। মা, অ' মা, গামোচাখন দিয়ে। অ' মা চোন স্কুলত গৈছে। पटली कमरिया बोले आय हाय हाय, दिल से नजरिया बोले आय हाय हाय। रहा नहीं जाता, तड़प ही ऐसी है ना। नहीं গাইজ খাবলৈ একো নাই, বইল দালি, পিঁয়াজ, জলকীয়া, নিমখ, পানী। A few moments later. তো গাইজ ভাতটো খোৱা হৈ গ'ল, এতিয়া অকণমান পঢ়ি লওঁ, কিমানখিনি পাৰোঁ, মাথাত কিমান সোমে নাজানো। পৰীক্ষা হলত যেতিয়া পেপাৰখন পাম তেতিয়াহে গম পাম কিমান সোমিছে মাথাত, কিমান মানে পঢ়িলোঁ। যদি নপঢ়োঁ, কুহুম নোহোৱা কণী পাম, নহ'লে বাকলি নোহোৱা কণী পাম, নহ'লে বাকলি আছে, বাকলিৰ ভিতৰত থকা মাংসখিনি নোহোৱা কণীটো পাম। তো অলপ পঢ়ি লোৱাই বেষ্ট। তো গাইজ কলেজত যাবৰ কাৰণে ৰেডি হৈ গ'লোঁ। তো এতিয়া বাজি আছে 11:50, মানে অলপ আগতে টাইম চাইছিলোঁ। তো অলপ সোনকালে যাব বুলি ভাবিছোঁ, কিয়নো তাত গৈ অলপ মানে ভাবিছোঁ অলপ ভিডিঅ' বনাম, যিহেতু ভ্লগটো আৰম্ভ কৰিছোঁ। তো কলেজত যাই অকণমান বনাব চেষ্টা কৰিম, মানে আজিৰ দিনটোত কি কি কৰোঁ সকলোখিনি বনাব চেষ্টা কৰিম, যদিহে বনাব পৰা কণ্টেণ্ট হয়। তো লেটছ গ'। এক্সাম কেনেকুৱা হ'ল? পূৰা শুনিছোঁ আজি পূৰা ফালি দিছে বোলে এক্সাম। হাই গাইজ। Hey guys, it's me, Pranav Prabha, and I'm from Bikali College. এইটোৱে মোৰ ঘৰ। এইখনে চ' আমি গুৱাহাটী ইউনিভাৰ্চিটিৰ মানে BA এক্সাম দিলোঁ 2 মাহত, তাকো 2 মাহ ক্লাছ হোৱা নাই গাইজ। 2 মাহৰ এক্সাম কিমান দিনত দিছোঁ? 15 দিন ক্লাছ কৰিছে, তাতে এক্সাম দিছোঁ গাইজ। এটা চেপ্টাৰ কমপ্লিট কৰি আমি বহুত ইণ্টেলিজেণ্ট বয়, হি ইজ talented ইণ্টেলিজেণ্ট guys. বয়। কোনোবা দি পাইছা 2 মাহত এক্সাম? 2 মাহ মানে 15 দিন ক্লাছ কৰি 1 মাহ। এনে আইডিয়া তোমাৰ কিমান নাম্বাৰ পাবা আজিৰ এক্সামটোত? লিখাটো গোটেই লিখিছোঁ, 50 মাৰ্কৰ এক্সাম আছিল 2 ঘণ্টা। পেজহে ল'ব নোৱাৰিলোঁ, কিয়? বেয়া লাগছে এইটো। যদি লিখিব ভালকৈ পাৰিছা, মানে মোৰ আখৰকেইটা সৰু সৰু, কাৰণটো মেইন ৰিজনটো এইটো ন। তো আজি আমাৰ এজন বিশেষ ব্যক্তি আজি উপস্থিত হৈছে আমাৰ কলেজত। ছাগল কোৱা কি খবৰ? কি খবৰ কোৱা? কেনেকুৱা হ'ল এক্সাম? 50-ৰ ভিতৰত 49 পাব লাগে আৰু কি 49, 51 নহয়, হা 51 নহয়, এই একাউণ্ট নহয় 49 পাব লাগে আৰু কি গুড গুড গুড। একাউণ্ট পাব, একাউণ্ট পাব, 1 নম্বৰ হাতৰ আখৰ। হাতৰ আখৰ 1 নম্বৰ দিব। বাবা কি খবৰ? জুবিন দা, জুবিন দা, তোমাৰ ডেন্সটো ভাল লাগিছে দেই। তো গাইজ ফাইনেল এক্সাম খতম হৈ গ'ল, এতিয়া গৈ আছোঁ ঘৰত গৈ লগ পাই আছোঁ, কিয়নো বুলি গৈ আছোঁ, তো লগ পাই আছোঁ। তো গাইজ ফাইনেলি আহি পালোঁ ঘৰ পৰীক্ষা দি। এতিয়া ভাবিছোঁ ভ্লগটো ইমানতে এণ্ড কৰি দিওঁ।
তো ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব নাপাহৰিব তো লগ পাম নতুন এটা ভিডিঅ'ত আজিলৈ বাই বাই